তোমাৰ গোল কি, তোমাৰ উদ্দেশ্য কি, তুমি কি হ'ব বিচাৰা? তুমি এজন ভাল মানুহ হ'ব বিচাৰা, হয়নে? ঠিকেই ধৰিছো। এটা চাকৰিৰ কাৰণে তুমি অপেক্ষাই আছা। তোমাৰ মনত এইটো ভাৱ যে মই এই চাকৰিটো পালে বা মই অমুকটো কৰিলে মই যদি এজন ভাল বিজনেছমেন হওঁ, এইটো মনৰ ভিতৰত এটা কল্পনা চলি থাকে, সকলোৰে চলি থাকে। কিন্তু সেইটো যে মানে ভাবি থাকিলেই হ'ব সেইটো নহয়, সেইটো কেতিয়াও হাচিল নহয়। যে তুমি এতিয়া বহি আছা, বহি যদি ভাবি থাকা যে মই অমুকটো পাম, অমুকটো চাকৰি পালে বা মই যদি বিজনেছমেন হৈ যাওঁ, নহয়। তাৰ কাৰণে প্ৰস্তুতি কৰিব লাগিব। য়েছ, প্ৰস্তুতি কৰিব লাগিব। তুমি পঢ়ি যাব লাগিব, তেতিয়াহে তুমি সেইটো তোমাৰ গ'ল যিটো আছে সেইটো হাচিল কৰিব পাৰিবা। প্ৰথমে তুমি প্ৰস্তুতি কৰিব লাগিব, তোমাৰ লিখা পঢ়া কৰিব লাগিব। লিখা পঢ়া এৰি তুমি ভাবি থাকিলেই নহ'ব, নাপাবা, কেতিয়াও নাপাবা। কি হয়, এজনী ছোৱালী তাইৰ ইচ্ছা যে মা মাতটো শুনিব, মা মাতটো শুনিব, কিন্তু তাই আকৌ বিয়া পতাৰ ইচ্ছা নাই। সেইটো কেতিয়াও সম্ভৱ হ'ব নেকি? তেওঁ মাৰ মাতটো শুনিবলৈ বহুত আগ্ৰহী, কিন্তু তাই বিয়া পাতিবলৈ অকণো মন নাই। সেইটো জীৱনতো সম্ভৱ নহয়। ঠিক একেদৰেই তুমি পঢ়া শুনা নকৰি তুমি চাকৰি এটা নাপাবা। তোমাৰ পঢ়া শুনাও লাগিব। তুমি পঢ়া শুনা কৰিলেহে তুমি সেই চাকৰিটো পাবা। তোমাৰ যিটো ইচ্ছা আছে সেইটো তুমি পাবা। তোমাৰ পঢ়া শুনা মন নাই, তথাপিও তোমাৰ সেই টেবুলখনত বহি থাকিব লাগিব। বহি থাকি এটা সময়ত অভ্যাসত পৰিণত হ'ব যে তুমি এই টেবুলখনতে বহি থাকিবা। আৰু অকল বহি থাকিলেই নহ'ব, বহাৰ লগত তোমাৰ সন্মুখতো নিশ্চয় এটা কিতাপ থাকিব। আগতে তুমি চেষ্টা কৰা বহি থাকিবলৈ, তুমি সদায় বহা, মনটো নাই বহিবলৈ, কিন্তু তথাপিও তুমি ইয়াত বহি থাকা, টেবুলখনত বহি থাকা। এটা সময়ত এনেকুৱা হৈ যাব যে তুমি বহি থাকি এটা সময়ত অভ্যাসত পৰিণত হৈ যাব। ছাপোজ ধৰি লোৱা যে তুমি এজনী ছোৱালীক ভাল পোৱা। মই আগৰ ভিডিঅ'টোত এই কথাটোৱেই উদাহৰণ দিছিলোঁ, গৈ চাই যাবা। আৰু এই ভিডিঅ'টোত সেই একেইটাই এক্সাম্পল মই ফিক্স কৰি আছোঁ। তুমি এজনী ছোৱালীক ভাল পোৱা, কিন্তু তাইৰ লগত তোমাৰ ঘৰৰ মানুহে বিয়া পতাই নিদিলে, অন্য ছোৱালীৰ লগত বিয়া পতাই দিলে। কিন্তু তেওঁক তুমি চিনি নোপোৱা। প্ৰথমে তুমি মাত বুলি নকৰা, কিন্তু লাহে লাহে তেওঁৰ প্ৰতি এটা ভাল পোৱা জন্ম ল'ব। ঠিক একেদৰেই তুমি টেবুলত মন নাই, তোমাৰ টেবুলত মন নাই, তথাপি তুমি টেবুলখনত বহি থাকা। এটা সময়ত এনেকুৱা হ'ব, তুমি টেবুলখনক মাতি আনিবা যে মই বহিম, এনেকুৱা হ'ব। কিন্তু এইটো অভ্যাস কৰিব লাগিব। যেতিয়া নেকি যিটো সময়, এই সময়টো সঠিক কামত লগোৱা। সঠিক সময় এইটো ছাত্ৰ অৱস্থাটো সঠিক সময়। এইটো গুচি গ'লে পিছত পস্তালেও কোনো লাভ নহ'ব। আজি যিদৰে তুমি এইটো চাই আছা, এইটো চাই তোমাৰ মনত এটা ফিল অনুভৱ হৈছে যে মই এইটো কৰিম, দুদিন পিছত এইটো আকৌ নাইকিয়া হৈ যাব। সেইকাৰণে কৈছোঁ, যেতিয়া যিটো সময় সেইটো ঠিকেই কৰিবা, যেতিয়া যিটো সময় সেইটো কৰিয়েই থাকিবা। আজি এই ভিডিঅ'টো চাই তোমাৰ মনত এটা ফিল অনুভৱ হৈছে যে মই এইটো কৰিম, মই যিটো গ'ল আছে এইটো হাচিল কৰিম। কিন্তু তাৰ বাবে তোমাৰ প্ৰস্তুতি লাগিব, তোমাৰ পঢ়া শুনা লাগিব। তুমি সেইকাৰণে তুমি আজিৰ পৰা আৰম্ভ কৰি দিয়া, তোমাৰ টেবুলখনত বহিবলৈ অভ্যাস কৰা।